जमदुवार बियाबनि सिङाव थानाय बसकरी गामियाव इउपिपिएलनि जयनिं हाबाफारि। जमदुवार बियाबाव इउपिपिएलनि थाद'नाय गैयै जयनिं हाबाफारि। गुबुन गुबुन सानफोरनि बायदिनो दिनैबो जमदुवार बियाबनिनो सिङाव थानाय बसकरी गामियाव इउपिपिएलनि मोनसे जयनिं हाबाफारि जानानै थाङो। गुबैयै बिपिएफ गासै 100निबो गोबांसिन सोद्रोमाफोरा दिनै इउपिपिएलआव जयनिं जाफैयो। जयनिं जाफैनाय सोद्रोमाफोरखौ बिजाथि सरनजित बसुमतारी, एमसिएलए रेवदेवा नार्जिहारि, जमदुवार बियाबनि क'अर्डिनेटर डजेन राभा बिथांमोना नुजाथिनानै बरायनानै लायो। আজিৰ যিকোনো সভা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াতে যে আমাৰ ভোজগুৰি একটি গাঁৱত আজি আমাৰ জয়নিং প্ৰগ্ৰাম আছিলে। ইতিমধ্যে বিভিন্ন জনগোষ্ঠীৰ পৰা ইয়াতে আজি 130 জন মান আমাৰ ইয়াত দলত যোগদান কৰিলে আৰু স্পেচিয়ালি ক'বলৈ গ'লে বিপিএফ আৰু বিজেপিৰ পৰা যোগদানখিনি হৈছে আৰু এই যোগদানৰ দ্বাৰা আমি ইতিমধ্যে এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ যে এইবাৰ জমদুৱাৰ সমষ্টিত আমাৰ যিজন কেণ্ডিডেট ইউপিপিএল দলৰ যিজন কেণ্ডিডেট চৰণজিৎ বসুমতাৰী বিনা তাৰমানে প্ৰতিদ্বন্দ্বিতাই ইতিমধ্যে অলৰেডি জিকি আছে আৰু যদি আমি তাৰমানে মিটিং তেনেকৈ চাই আছো যে মিনিমাম 10,000 ভোটৰ মাৰ্জিনত আমি হয়তো আগুৱাই যাই জিকিব পাৰিম। আৰু বিপিএফ দলৰ কেণ্ডিডেট কয়টাকে আৰু বিপিএফ দলৰ কেণ্ডিডেট হয়তো বিদেশী কেণ্ডিডেট হয়। আমি ক'বলৈ গ'লে যে আমাৰ জমদুৱাৰ সমষ্টিৰ বাসিন্দা নহয় তেওঁ তাৰমানে এনেকুৱা হয় তাৰমানে এটা তাৰমানে বাল্টিত যদি কোনোবা কেইটামান তোমাৰ বেগুলি থৈ দিয়া যায় সি যেনেকৈ লাভ হয় তেনেকুৱা তাৰমানে লাভ পাৰি আছে, কিন্তু আমাৰ জমদুৱাৰত কোনো তাৰ প্ৰভাৱ নপৰে। আমি ইতিমধ্যে গম পাইছো তেওঁৰ বিষয়ে আমাৰ জমদুৱাৰত আমি মিটিং কৰি আছো বা ঘূৰি ফুৰি আছো। উইলিয়াম নাৰ্জাৰীৰ কোনো তাৰমানে আমি চাপ চিন আমি দেখিবলৈ পোৱা নাই। তেওঁ কেনেকৈ কয় যে আমি জিকিম। বিজেপিক কেনেকৈ দেখিছে? বিজেপিত আমাৰ নাই জমদুৱাৰ সমষ্টি, বিজেপি ক'ত আছে? বিজেপি দলটো আমি ৰাহুল নাৰ্জাৰীৰ নামটো শুনাহে পাইছো। বিজেপিৰ সমৰ্থন বা বিজেপি আমাৰ ইয়াতে ক'বলৈ গ'লে নাই। বিজেপি আমাৰ কাৰণে কোনো ফেক্টৰ নহয়। ফেক্টৰটো আমাৰ কাৰো লগতে নহয়। যিহেতু আমি অলৰেডি বহুত মাৰ্জিনত আমি জিকিম। ইয়াতে আমাৰ বিপিএফ আৰু বিজেপিৰ কোনো ইয়াতে ফেক্টৰী নাই। জমদুৱাৰ সমষ্টিত স্পেচিয়েলি আমি এইবাৰ ইউপিপিএল দলৰ কেণ্ডিডেট আমি বিপুল ভোটত আমি জিকি যাম আৰু ইউপিপিএল দলৰ যিজন কেণ্ডিডেট আপোনালোকে গম পায় তেওঁ তাৰমানে তেওঁ এনেকুৱা তাৰমানে নিট এণ্ড ক্লিন এজন কেণ্ডিডেট। তাৰ তাৰমানে এটা খুঁত তাৰমানে ওলাবলৈ কোনো এতিয়া বিপিএফ বা বিজেপিৰ সৎ সাহস নাই তেওঁ এটা খুঁত ওলাবলৈ। আমি এনেকুৱা এজন মানুহৰ কেণ্ডিডেট পাইছো এইবাৰ কোনো অংক নাই। তাৰমানে এইবাৰ আমি ইউপিপিএল দলৰ পৰা যিজন কেণ্ডিডেট বিনা প্ৰতিদ্বন্দ্বিতাই জিকি যাব।